যোৱাকালি 10 নম্বৰ বৰ্ণকাটো পঢ়িছিলোঁ। এতিয়া আজি আমি 11 নম্বৰ বৰ্ণকাটো পঢ়িম। এতিয়া প্ৰথমতে মই পঢ়ি দিছোঁ। ঘ হ দন্ত্য হ প ত ঝ ৰ থ ন খ ক ত দীৰ্ঘই ম থ চন্দ্ৰবিন্দু। আকৌ কৈ দিছোঁ চোৱা। ঘ হ দন্ত্য হ প ত বৰ্গীয় ঝ ৰ, মানে বৰ্গীয় ঝটো আমি ঝ বুলি ক'ব পাৰোঁ। ঝ ৰ থ ন খ ক ত দীৰ্ঘই ম থ চন্দ্ৰবিন্দু। এইখিনি যেতিয়া আমি ভালকৈ পঢ়িব পাৰিম তেতিয়াহে আমি শব্দ বনাব পাৰিম, লিখিব পাৰিম। যেনে ইয়াতে দি আছে চোৱা, পথ কি হ'ব? নৱনীতা কোৱাচোন। পথ নখ ঘৰ মঠ আৰু এইটো কি আছে? আৰু কত জখম 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 আৰু কি কি আছে? জ্বৰ 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 হয়নে? এনেকে এনেকুৱাকে আমি চৰ্দি হৈ আছে, জ্বৰ চৰ্দি। এইটো আমি যেতিয়া এইবিলাক পঢ়িম তেতিয়া জ্বৰ চৰ্দি চব গুচি যাব, হয়নে? দিয়া ভালকৈ পঢ়িব লাগিব, বুজি পাইছেনে? দিয়া, থেংক ইউ। তেতিয়া ক ত ঝ ৰ থ ন খ ক ত দীৰ্ঘই ম থ চন্দ্ৰবিন্দু। মানে কাষৰ এইটো চন্দ্ৰবিন্দু। বেজন্তৰ উনিশৰ বিসৰ্গৰ চন্দ্ৰবিন্দু হ'বনে? ৰাজা বাৰু মাতি দি আছো, তুমি মাতি দি আছো। ৰাজা বাৰু মাতি দিয়া। চন্দ্ৰবিন্দু এই মনদীপে মাতাচোন। ৰাজাবোৰ ধৰি দিয়া, মনদীপে মাতিব। মনদীপে মাতি দিয়া। দন্ত্য হ প ত কোৱা নাই। এইটো কি আখৰ? বৰ্গীয় জ কি হ'ব? ৰ এইটো ৰ থ ন খ ক ত দীৰ্ঘই থ চন্দ্ৰবিন্দু। এতিয়া শুনা, তুমি কিন্তু ভালকৈ মাতিব পাৰা নাই। বেক অ বেক, তুমি ভালকৈ মাতিব পাৰা নাই, বুজি পাইছানে? তুমি ক খবিলাক ভালকৈ মাতিব পৰা নাই। ইয়াতে ওলট পালটকৈ দিছে। ঘৰত ভালকৈ পঢ়িবা, হ'বনে?
তেতিয়াহে বৰ্ণকাৰ্ডখিনি তুমি ভাল পঢ়িব পাৰিবা হয় এইকেইটা বৰ্ণকাৰ্ড যেতিয়া আমি ভালকৈ পঢ়িব পাৰিম দুটা কৰি পঢ়ি আমি চব পাম চব পাবি তেতিয়া বুজি পাইছা আৰু চাকৰি কৰিব পাৰিম অঁ পুলিচ হ'ব পাৰিম ডক্টৰ হ'ব পাৰিম পঢ়িব লাগিবনে নাই হয় মন্দিৰ কোৱা লাগিব নাই হয় হয় কালি 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 তুমি পাৰিবা এইটো কালি পঢ়িব পাৰিবা নাই মনে পাই লিখি এইটো কাৰ্ডটো পঢ়িব 11 নম্বৰ বৰ্ণ কাৰ্ডটো পঢ়িব পাৰিবা অকণমান দিগদাৰ আছে দিগদাৰ থাকিলে এই ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণখিনি ভালকৈ পঢ়ি আহিবা মাদি অঁ অঁ ব্যঞ্জন বৰ্ণ মানে ক খ আৰু অ আ ইয়াতে কো আছে অ আছে অঁ এইখিনি ধুনীয়াকৈ পঢ়িব লাগিব সৰ্বৰ্ণ বুজি পাইছা দিয়া দিয়া ৰাজা বড়ো ইয়াক শিকাবা তুমি হ'ব দিয়া থেংক ইউ বহা